নমস্কাৰ, মই পূৰবী। আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰত শেৱালি ফুলৰ এটা ৰেচিপি। তাৰ বাবে লৈছোঁ মই এয়া শেৱালি ফুল, নহৰু, জলকীয়া, মাছৰ মাথা এটা আৰু অকণমান কলাখাৰ। এতিয়া কেৰাহী এখন পাতি দিলোঁ, তাত দিলোঁ মিঠাতেল। আৰু এতিয়া মাছৰ মাথাটো নিমখ হালধি সানি ভালদৰে ভাজি ল'ম। এতিয়া ভজা হৈ গ'ল মোৰ, আৰু কেৰাহীত তেল অলপমান বেছি আছিলে, অকণমান উঠাই দিছোঁ, কাৰণ খাৰত ইমান তেল ব্যৱহাৰ নহয়। আৰু ইয়াত দিলোঁ নহৰু কেইফুটামান, আৰু এতিয়া দি দিছোঁ শেৱালি ফুলখিনি। এতিয়া যিহেতু শেৱালি ফুলৰ বতৰ, গতিকে আমি প্ৰায় এইবিধ খাব পাৰোঁ ফুল, বেলেগ বেলেগ ৰেচিপি বনাই। তাকে আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিলোঁ। আৰু এতিয়া দিলোঁ নিমখ, কেঁচা জলকীয়া 3টা কাটি দিছোঁ মই, আৰু ইয়াতে অলপমান দি দিলোঁ 2 চামুচমান কলাখাৰ। এতিয়া মাছৰ মাথাটো দি কিনে এইটো এনেদৰে ভাঙি দিব, তেতিয়া বেছি সোৱাদ লগা হয় খাবলৈ। এতিয়া দিলোঁ পানী এবাটি। এইখিনি উতলি অহাত পিঠাগুড়ি অকণমান গুলি ইয়াতে দি দিছোঁ, যাতে জলকণ অকণমান ডাঠ হৈ আহে। এয়া মোৰ হৈ গ'ল। ৰেচিপিটো কেনেকুৱা পালে জনাব, আৰু এনেদৰে বনাই খাবচোন। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।